গম পাই যে লাষ্ট নটিফিকেশ্যন যিখন আছিলে তেওঁলোকৰ এক্সটেণ্ড কৰিছে টাইমটো 12:30লৈকে আমি জনাত আৰু আছাম যিটো এক্সাইজ ৰুলছ আছাম এক্সাইজ ৰুল মতে 12:30লৈকে এখন বাৰ বা এখন পাবে অপাৰেট কৰিব পাৰিব তাৰ যদি কোনোবা এক্সেপশ্যন আছে হয়তো কিছু বাৰ বা কিছু পাবে তেওঁলোকে পাৰ্মিশ্যন লৈছে হয়তো গোটেই নিশা খোলা ৰাখিবৰ কাৰণে হয়তো তেনেকুৱা কিছুমান আছে হয় যদিও মই স্পেচিফিককৈ নামবিলাক ক'ব বিচৰা নাই কিন্তু কথাটো হৈছে এইখন বাৰ বিশেষকৈ যিখন বাৰৰ এতিয়া মই এক্সৰক লৈ পেলাই আমি FIR লঞ্চ কৰিবলৈ আহিছোঁ সেই বাৰখনৰ কথা আমি জানো যে 12:30লৈকে তেওঁলোকৰ পাৰ্মিশ্যন অপাৰেটিং টাইম আছিলে 12:30 পিছত কেনেকৈ তেওঁলোকে অপাৰেট কৰিলে কেনেকৈ লিকাৰ চাৰ্ভ কৰিলে আৰু কেনেকৈ 3:30 তেওঁলোকে বিল একচেপ্ট কৰিলে আৰু CCTV কেমেৰাৰ যদি তেওঁলোকে মিছা মাতে CCTV কেমেৰা ফুটেজত আপোনালোকেতো গমেই পাইছে সকলোখিনি কথা আমি মিডিয়াতেই গম পাইছোঁ যে 3:30লৈকে তেওঁলোকে লিকাৰ চাৰ্ভ কৰিছে আৰু CCTV কেমেৰা ফুটেজ যদি ইনভেষ্টিগেশ্যনত তেওঁলোকে লয় ডেফিনেটলি গোটেই কথাখিনি পোহৰলৈ আহিব আৰু এক্সাইজ বিষয়াৰ গাফিলতিৰ কথাও পোহৰলৈ আহিব বেইলেবল নন বেইলেবল তেওঁ FIRখন কোনে দিছে একচুৱেলি মই ইমান এৱেৰ নহয় কেনেকৈ ধৰণৰ FIRখন লিখিছে সেইটোও মই গম নাপাওঁ হয়তো FIRখন যোনটো ভিত্তিত লিখিছে তাৰ ওপৰতে ডিপেণ্ড কৰি পেলাই পুলিচ বিষয়াসকলে কেছটো ৰেজিষ্টাৰ কৰিছে সেই ৰেজিষ্টাৰ কেছকেইটা হয়তো বেইলেবল অফেন্সত আহিছে সেইকাৰণে তেওঁ ধৰক যদিও মই তেওঁক দেখিছোঁ আজি পুলিচ কাষ্টাডিত তেওঁ আছে যদি বেইলেবল অফেন্স মই হয়তো FIRখন কিন্তু মই দেখা নাই মই দেখিলে আপোনালোকক ক'ব পাৰিলোঁহেঁতেন যে কিহৰ কাৰণে এইখন FIR এইটো ধৰা এটা বেইলেবল ধৰা ৰেজিষ্টাৰ হৈছে আমাৰ কথাটো হৈছে চাওক আমি সমাজৰ সচেতন আচলতে আমি সকলোৱে এখন সুস্থ অসম সুস্থ দেশ গঢ়াত আমাৰ সকলোৰে ভূমিকা আছে মই এই কেছটোৰ লগত কোনো কানেক্টেড নহয় প্ৰথম কথা আমি এগৰাকী অধিবক্তা আমাৰ অধিবক্তা হিচাপেও আমাৰ দেশৰ প্ৰতি আমাৰ ষ্টেটৰ প্ৰতি আমাৰ এটা ৰেছপনচিবিলিটি আছে আৰু আমি বিচাৰোঁ অনাগত দিনত যেন এনেকুৱা ঘটনা আমি দেখিবলৈ নাপাওঁ আপোনালোকেতো গম পায় মদঘৰীয়াৰ যোনটো মদঘৰৰ দুৰ্ঘটনাটোক লৈ পেলাই আমি ড্ৰাইভাৰজনক লৈ পেলাই কোনো FIR দিব নোৱাৰোঁ ইয়াতে কথাটো হৈছে এক্সৰো যিখন বাৰ বা পাব সেই এক্সৰো বাৰখনৰ টাইম লিমিট অপাৰেটিং টাইম আছিলে 12:30লৈকে সেই 12:30লৈকে যদিও অপাৰেটিং টাইম আছিলে আমি আপোনালোকৰ গোটেই মিডিয়া ষ্টেটমেণ্ট শুনামতে ৰিপৰ্ট যিটো আমি গম পাইছোঁ গতিকে সেইমতে তেওঁলোকে 3:30লৈকে অপাৰেট কৰিছে লিকাৰ চাৰ্ভ কৰিছে লিকাৰ তিনিগৰাকী মহিলাক আৰু লগতে ড্ৰাইভাৰজনক গতিকে এই তেওঁলোকো সমানেই ৰেছপনচিবল আজি যে তেওঁলোকৰ নেগলিগেঞ্চৰ কাৰণে আজি কিহৰ কাৰণে সেই তিনিগৰাকী মহিলাই নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল তেওঁলোকৰ কাৰণ 3:30 বজালৈকে চাওক আমি এজন সচেতন নাগৰিক অসমৰ হয় গতিকে আমাৰো দায়িত্ব আছে এখন সমাজ সুচাৰুৰূপে চলোৱা বা সুস্থ সমাজ এখন গঢ় দিয়া আমাৰ সকলোৰে ভূমিকা আছে গতিকে তাৰ বিনিময়ত আমি ভাবি আছিলোঁ যে ইমান দিন হ'ল কাৰোবাৰ হয়তো দৃষ্টিগোচৰ হ'ব এই কথাটো যে এক্সৰো বাৰখন 12:30লৈকে টাইম লিমিট আছিলে যদিও তেওঁলোকে 3:30লৈকে অপাৰেট কৰিছে বা লিকাৰ চাৰ্ভ কৰিছে তো যাৰ কাৰণে তেওঁলোকো সমানে ৰেছপনচিবল যিমান আন মানুহ ৰেছপনচিবল এই ইনচিডেণ্টটোত কাৰণ 3:30লৈকে যদি তেওঁলোকে চাৰ্ভ নকৰিলেহেঁতেন লিকাৰ চাৰ্ভ নকৰিলেহেঁতেন তেতিয়াহ'লে হয়তো এই ঘটনাটো আজি পতিত নহ'লেহেঁতেন আৰু লগতে তিনিগৰাকী মহিলা অতি দুখিত কথা যে আমাৰ যিটো মানে গ্ৰয়িং জেনেৰেশ্যন যোনটো আমাৰ ফিউচাৰ জেনেৰেশ্যন তেওঁলোকৰ এনেকৈ বহুতখিনি ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে বহুতখিনিয়ে তেনেকৈ ড্ৰিংক এণ্ড ড্ৰাইভ কৰে বহুতে তেওঁলোকে মৃত্যু সাৱটি লয় গতিকে এতিয়া যদি আমি সমাজখন সচেতন নহওঁ আমি যদি কোনোবা এজন ওলাই নাহোঁ এনেকুৱা ধৰণৰ ইনচিডেণ্টবিলাকৰ কাৰণে হয়তো অনাগত দিনত আমি এনেকুৱা ধৰণৰ বহুত ইনচিডেণ্ট আমি দেখা পাম গতিকে এগৰাকী সমাজ সচেতন হিচাপে লগতে আমি এগৰাকী অধিবক্তা গুৱাহাটী হাইকোৰ্টত গতিকে আমি ভাবিছোঁ যে ইমান দিনে হয়তো এই কথাটো কাৰোবাৰ কোনোবাই দৃষ্টিগোচৰ কৰিব কিন্তু দেখিলোঁ যে কাৰো দৃষ্টিগোচৰ হোৱা নাই এই কথাটো লগতে এক্সাইজ ডিপাৰ্টমেণ্টকো আমি ইয়াত টানিব বিচাৰিছোঁ কিহৰ কাৰণে এক্সাইজ ডিপাৰ্টমেণ্টে জানে যে 12:30লৈকে তেওঁলোকৰ অপাৰেটিং পিৰিয়ড বা তেওঁলোকৰ ৰেষ্ট্ৰিক্টেড টাইম হৈছে 12:30 3:30লৈকে এজন এক্সাইজ বিষয়াই বা আমি এক্সাইজ বিষয়াৰ নাম ইয়াতে আমাৰ FIRখনত আছে এতিয়া তেওঁলোকে কেনেকৈ পাৰ্মিশ্যন দিলে 3:30লৈকে এখন বাৰ বা এখন পাব অপাৰেট কৰিবৰ কাৰণে আৰু তাত 3জন বা 4জন যুৱক বা যুৱতীয়ে মদ্যপান কৰি 135 বা 130 কেনেকুৱা স্পীডত ড্ৰাইভ কৰিছে মই তেওঁলোকক লৈ পেলাই একো তেনেকুৱা ধৰণৰ ইনচিডেণ্ট মই অনা নাই তেওঁলোকৰ এগেইনষ্টত খালি আমাৰ কথাটো হৈছে আমি সমাজৰ এজন সচেতন নাগৰিক গতিকে আমি বিচাৰিছোঁ যে এইটো এটা উচিত তদন্ত হ'ব লাগে কেনেকৈ তেওঁলোকে 3:30লৈকে অপাৰেট কৰিলে বা লিকাৰ চাৰ্ভ কৰিলে আৰু লগতে এই এক্সাইজে কেনেকৈ তেওঁলোকক পাৰ্মিশ্যন দিলে 3:30লৈকে এই লিকাৰ চাৰ্ভ কৰিবলৈ 12:30 পিছত কেনেকৈ পাৰ্মিশ্যন দিলে লিকাৰ চাৰ্ভ কৰিবৰ কাৰণে সেইখিনি কাৰণে আমি অৱগত কৰিবলৈ আহিছোঁ আচলতে নুনমাটিত চলি থকা এটা অনুষ্ঠান গতিকে তেওঁলোকৰ নাম মই বিশেষকৈ গম নাপাওঁ মই উলিয়াব নোৱাৰিলোঁ গতিকে আমি FIRখন দিছোঁ এক্সৰোৰ
পাৰ্টনাৰ বা প্ৰপাৰেটৰ তেওঁলোকৰ এগেইনষ্টত দিছোঁ, এক্সাইজৰ যিকেইজন ৰেছপনচিবল বিষয়া তেওঁলোকৰ এগেইনষ্টত দিছোঁ, কাৰণ তেওঁলোকে এলাউ কেনেকৈ কৰিলে এখন বাৰ 3:30লৈকে অপাৰেট কৰিছে। হয়, অনুজ্ঞাপত্ৰ বাতিল হ'ব তেওঁলোকৰ। যদি তেনেকুৱা ষ্ট্ৰিক্ট কণ্ডিশ্যন যদি ভেৰিফিকেশ্যন কৰে, যদি তেওঁলোকে দেখিছে যে যোনটো অপাৰেটিং টাইমৰ বিয়ণ্ডত তেওঁলোকে যদি অপাৰেট কৰিছে, লিগাৰ চাৰ্জ কৰিছে, ডেফিনেটলি আমি বিচাৰোঁ তেওঁৰ অনুজ্ঞাপত্ৰ বাতিল হোৱাটো আমি বিচাৰোঁ। তাৰমানে ছেকশ্যন 106 অফ দ্য BNS, য'ত কালপেবল হোমিচাইড যদি নহয়, কালপেবল হোমিচাইডত ইণ্টেনশ্যন থাকে। যদি তেওঁলোকৰ কালপেবল ইণ্টেনশ্যন নাথাকে, কালপেবল হোমিচাইড যদি সেইটো নহয়, তেওঁলোকৰ নেগলিজেঞ্চৰ কাৰণে যদি এক্সিডেণ্টটো হৈছে, তেতিয়াহ'লে এই কেছটো পুলিচ বিষয়াসকলে আফটাৰ ভেৰিফিকেশ্যন 106 BNSত ৰেজিষ্টাৰ কৰিব বুলি মই আশা ৰাখিলোঁ। সমানে জগৰীয়া হ'ব, কাৰণ তেওঁলোকৰ এই বস্তুটো যদি আপোনালোকে আৰু এটা কথা কৈ আছে যে বহুত কিয়ন বাৰ বহুত ৰাতিলৈকে অপাৰেট কৰে, খোলা থাকে, তেতিয়াহ'লে এক্সাইজ ডিপাৰ্টমেণ্টতো জানে সেইখিনি কথা যে 12:30লৈকে অপাৰেটিং টাইম। সেইটো মই চাওক, মোৰ হাতত কোনো ধৰণৰ এনেকুৱা এভিডেঞ্চ নাই যে তেওঁলোকে মেনেজ কৰি চলিছে বা কিবা লৈ পেলাই কিবা ভেষ্টিড ইণ্টাৰেষ্ট আছে। সেইখিনি কথা মোৰ ওচৰত যিহেতু ৰেকৰ্ড নাই, মই আপোনালোকক সেই সেই কথাখিনি আপোনালোকক মই ক'ব নোৱাৰিম। কিন্তু আমিও শুনিছোঁ এই কথাখিনি, যেনেকৈ আপোনালোকৰ দৃষ্টিগোচৰ হৈছে, আমাৰো দৃষ্টিগোচৰ হৈছে যে বহুতকেইখন বাৰ আমাৰ গুৱাহাটীত 12:30 পিছতো হোল নাইট চলে। গতিকে ৰেভিনিউ ক্ৰিয়েটিং যদিও এটা ইনষ্টিটিউশ্যন হয়, কিন্তু ৰেভিনিউ ক্ৰিয়েশ্যনৰ নামত আমি আমাৰ জনাঞ্জলি দিম নেকি আমাৰ ফিউচাৰ জেনেৰেশ্যনটো? এইটো এটা ডাঙৰ কথা। গতিকে সেই গোটেইখিনি বস্তু কনচিডাৰ কৰি মই ভাবোঁ ওপৰ মহলায়ো যাতে এইটো এটা একশ্যন লওক। আমি আমাৰ ইয়াৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এটা অনুৰোধ কৰিম যে তেওঁ যাতে এই বস্তুটো অকণমান কনচিডাৰেশ্যন আনক, যাতে আমাৰ যুৱ প্ৰজন্মসমূহ সুকলমে ঘৰ পায়গৈ। আপোনাৰ মতে কি ছেকশ্যন লাগিব লাগে? ইয়াত মোৰ মতে 106 BNS লাগিব লাগে, কাৰণ তেওঁলোকৰ কালপেবল হোমিচাইড নাই, তেওঁলোকৰ ইণ্টেনশ্যন মই অনা নাই, তেওঁলোকৰ নেগলিগেঞ্চৰ কাৰণে, ৰাছাৰ নেগলিগেঞ্চ এক্টৰ কাৰণে এই আজি ঘটনাটো হ'বলৈ পালে আমাৰ অপিনিয়নত।